হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সময় এতিয়া 7টা বাজিছে আৰু ৰাতিপুৱাৰ পৰা বৰষুণটো এৰাৰ নামেই লোৱা নাই। আজি আমি যাম মন্দিৰলৈ। তো ৰাতিপুৱা উঠি কাম বন কৰি এয়া আজৰি হৈছোহি বাৰু। বৰষুণৰ তলে তলে এয়া বজাৰলৈ ওলাইছোঁ। সময় 7:30 বাজি গৈছে। ফাৰ্ষ্ট টাইম বজাৰ কৰিব যাওঁ, তাৰপিছত তাৰ পৰা আহি আকৌ মন্দিৰ। ইমান বৰষুণ ছাতি লৈ ওলাইছোঁ। দুবাৰ পিছলিলোঁ অলৰেডি, এইবাৰ 3 নম্বৰ বাৰ কি হয় নাজানো আৰু। এয়া ইমান বৰষুণো ৰাতিপুৱাৰ পৰা। এসপ্তাহমান ঠিকছে ৰ'দ দিলে। এইয়া অৱস্থা। এতিয়া আকৌ গাড়ী ৰখিব লাগিব। ৰয়ে যদি পাই দিওঁতো ভালেই, ৰ'ব লাগিলে আৰু। গাড়ীটো নাই, মানুহো দেখিবলৈ নাই একদম দুয়োফালে। এতিয়া ৰৈ থাকেহে কথা আৰু। ইণ্টাৰেষ্টিং কথা, মোক গাখীৰ আনিব পঠিয়াইছে বজাৰলৈ, কিন্তু কি গাখীৰ নুসুধিলোঁ দেই। আকৌ এতিয়া ফোন কৰি সুধি ল'ব লাগিব, এয়া গাখীৰ নে দৈ গাখীৰ। গাড়ী এখন নাই, বৰষুণ বতৰ যে ওলোৱা নাই কোনেও। কি কৰিম আৰু, উপায় নাই। খোজকাঢ়ি ওলাইছোঁ। 2 কিলোমিটাৰমান হ'ব খোজকাঢ়িম এতিয়া। ৰৈ থাকিলে দেৰি হৈ যাব আৰু এইফালে, তো ওলাইছোঁ আৰু খোজকাঢ়ি। উপায় নাই। আইঅ, দেখিছেনে এখন আহিছে। এতিয়া মোক বা আতেনে নাতে। ভাবিলে চাগে ইমান ৰাতিপুৱা ছোৱালী কষ্ট নিদিওঁ, তো এখন আহিছে বাৰু। উঠি যাম এতিয়া। পালোহি ছয়গাঁও। বতৰ বেয়া যে মানুহ কম। এনেই অইন দিনা আপোনাৰ দেওবাৰ হ'লে বহুত মানুহ ভিৰ হৈ যায় ৰাতিপুৱাৰ পৰা। বজাৰ কৰা দেখুৱাব নোৱাৰিলোঁ বাৰু, ইমান বৰষুণ। ছাতিয়ে ল'ম নে বজাৰে ল'ম নে আপোনাৰ ভিডিঅ'য়ে কৰিম। তো আহি ওলাই ল'লোঁ, দেৰিও হৈছিলে। এয়া এতিয়া গাড়ীখন ৰৈ আছোঁ আমি। 5:30মান বজাতে মূৰ ধুইছিলোঁ, কিন্তু বৰষুণতো তিতিলোঁ। তাৰপিছত আপোনাৰ কাৰেণ্টটো নাই, তো শুকাবলৈ নাপালে। এতিয়া 10টা বাজিলেহি, তেনেকৈ আছে চুলি। মন্দিৰ আহি পায়েই আমি সন্মুখতে থকা দোকান এখনত এয়া চাকি ধূপ কিনি লৈছোঁহি সকলোৱে। মোবাইলটো লৈ দিয়া এজন নাথাকিলে ব্লগ বনাবলৈ আচলতে দিগদাৰ। মানে চবখিনি বস্তু আপোনালোকক পাৰফেক্টকৈ দেখুৱাব নোৱাৰি। তথাপিও যি পাৰোঁ অলপ চলপ এনেকৈ চেষ্টা কৰিছোঁ। আৰু মোৰ যিহেতু বেছি ব্লগ বনোৱা অভ্যাস নাই, তো পাব্লিক প্লেছত অকণমান মোৰ মানে ভাল নালাগে আৰু। তো এয়া আৰু শৰাই ভোগ সাজি আছোঁ। ৰ'ব কোন কোন আহিছোঁ কোৱাই নাই আপোনালোকক। বৰমা দুজনী, খুৰীমা, মা, তাৰপিছত বা এজনী আৰু মই। শৰাই দি হ'ল, বাকী মানুহবিলাক এফালে, মই এফালে ৰ'লোঁ। এইটো মন্দিৰ গড়লত আছে, ৰাণী চাপৰি মনসা মন্দিৰ বুলি কয়। বহুতে হয়তো চিনি পায় আৰু বহুতে নাপাবও পাৰে। মই এবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ শৰাই দিবলৈ। আহি মোৰ খুব ভাল লাগিছে, আহিব আপোনালোকো। এণ্ড ফাইনেলি মই অপেক্ষা কৰি থকা বস্তুটো মোৰ হাতত, ইয়াৰে ভোগ। খাবলৈ কিন্তু বহুত ধুনীয়া হৈছে দেই। ভোগ খাই লৈ অকণমান সময় বহি আমি এতিয়া যাব ওলাইছোঁ। যোৱা সময় হ'ল যিহেতু বোলো দুখনমান ফটো উঠোঁ, তাকে বাহিৰলৈ আহিছোঁ। দুখনমান ফটো উঠিলোঁ বাৰু, কিন্তু বাৰ গাটো অকণমান বেয়া কাৰণে ইমান ভিডিঅ' বনাই থকা নহ'ল তাত। আমি ওলাই আহি ঘৰলৈ আহোঁ বুলি ভাবি আকৌ অলপ টাইম বহি দিলোঁ।
তাৰ পাছত এতিয়া গৈ আছোঁ বাৰু ঘৰলৈ। দেখিছেনে পৰিৱেশটো ইমান ধুনীয়া। ৱাও, এনেকুৱা পৰিৱেশ দেখিলে আচলতে থাকি দিওঁ লাগে, কিন্তু উপায় নাই বাৰু, ঘৰলৈ যাবই লাগিব। গাড়ীত বাৰু কোনে কোনে টোপনিয়াই যায়, মোৰ কিন্তু বহুত টোপনি লাগে গাড়ীত উঠাৰ পাছতে মই টোপনিয়াওঁ। এতিয়া টোপনিয়াই গৈ থকাহে কথা আৰু। ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব এণ্ড মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। থেংক ইউ।